নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, UKM ষ্টাডিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আৰু এটা নতুন ভিডিঅ' লৈ তোমালোকৰ আগলৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টোত তোমালোকৰ কাৰণে অষ্টম মান শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় 14 বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া, এই অধ্যায়টোৰ তোমালোকৰ যিখিনি অনুশীলনী প্ৰশ্ন উত্তৰ আছে এইখিনি আজিৰ ভিডিঅ'টোত আলোচনা কৰা হ'ব। লগতে এই পাঠৰ কিছু অতিৰিক্ত প্ৰশ্ন উত্তৰো তোমালোকৰ কাৰণে লৈ আহিছোঁ। যদি তোমালোকৰ এই ভিডিঅ'টি চাই ভাল লাগে তেনেহ'লে এটা লাইক কৰি দিবা আৰু তোমালোকৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিবা। আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছা তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো গতিকে বলা দেৰি নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰি দিওঁ। 1 নম্বৰত খালী ঠাই আছিলে বিদ্যুৎ পৰিবহণ কৰা বেছিভাগ জুলীয়া পদাৰ্থই এচিড, ক্ষাৰক, লৱণৰ দ্ৰৱ এটাৰ মাজেৰে প্ৰবাহিত হোৱা বিদ্যুতে ৰাসায়নিক ক্ৰিয়াৰ সৃষ্টি হয়। গ নম্বৰ আছে কপাৰ ছালফেট দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে বেটাৰীৰ ঋণাত্মক মেৰুৰ লগত সংযোগ কৰা পাতৰ ওপৰত তামৰ প্ৰলেপ পৰিব। ঘ নম্বৰ বিদ্যুতৰ দ্বাৰা কোনো এবিধ বিচৰা ধাতুৰ লেপন আন এটা বস্তুৰ ওপৰত দিয়া কাৰ্যক বিদ্যুৎ লেপন বোলে। 2 নম্বৰ প্ৰশ্ন আছে যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দুটা দ্ৰৱ এটাত ডুবাই দিয়া হয় তেতিয়া চুম্বক সলাই বিক্ষেপণ দেখুৱায়, তুমি কাৰণটো ব্যাখ্যা কৰা। যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দুটা দ্ৰৱ এটাত ডুবাই দিয়া হয় টেষ্টাৰৰ মুক্ত মূৰৰ দুটাৰ মাজত খালী ঠাইখিনিৰ বিদ্যুৎ প্ৰবাহিত হোৱাৰ কাৰণে চুম্বক সলাই বিক্ষেপণ দেখুৱায়। 3 নম্বৰ প্ৰশ্ন তিনিবিধ জুলীয়া পদাৰ্থৰ নাম লিখা যিবোৰ চিত্ৰত দেখুওৱা ধৰণে পৰীক্ষা কৰিলে চৌম্বিক হলাৰ বিক্ষেপণ ঘটাব পাৰে। এইটো উত্তৰ হ'ব নিমখ পানী, ভিনেগাৰ আৰু নলৰ পানী। 4 নম্বৰ চিত্ৰত দেখুওৱা ব্যৱস্থাত বাল্বটো জ্বলা নাই সম্ভৱপৰ কাৰণবোৰ লিখা, তোমাৰ উত্তৰ ব্যাখ্যা কৰিবা। বাল্বটো নজ্বলাৰ কাৰণবোৰ হ'ল বৰ্তনীটোৰ সংযোগ ঠিকমতে টানকৈ লগা নাই, বাল্বটো ফিউজ হ'ব পাৰে, বেটাৰীটোৰ কোষবোৰ শেষ হ'ব পাৰে, পাত্ৰত থকা দ্ৰৱখিনি পাতিত পানী হ'ব পাৰে। 5 নম্বৰ প্ৰশ্ন বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহণ কৰেনে? যদি নকৰে তেন্তে ইয়াক পৰিবাহী কৰিবলৈ আমি কি কৰিব পাৰোঁ? বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহণ নকৰে, ইয়াক পৰিবাহী কৰিবলৈ নিমখ মিহলাব পাৰোঁ। 6 নম্বৰ প্ৰশ্ন অগ্নিকাণ্ডত অগ্নি নিৰ্বাপক সকলে পানীৰ নল খোলাৰ আগতে সেই ঠাইখিনিৰ বিদ্যুৎ যোগান বন্ধ কৰি দিয়ে, ইয়াৰ কাৰণ কি বুলি ভাবা? আমি জানো যে পানী বিদ্যুতৰ সুপৰিবাহী, গতিকে সুপৰিবাহীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয়, সেইবাবে অগ্নি নিৰ্বাপক বাহিনীৰ পানীৰ নলেৰে ছটিওৱা পানীৰ দ্বাৰা যাতে ঠাইখিনি বিদ্যুৎ প্ৰবাহিত নহয় সেই ঠাইখিনিৰ বিদ্যুৎ যোগান সেইকাৰণে বন্ধ কৰি দিয়া হয়। 7 নম্বৰ প্ৰশ্ন উপকূলীয় অঞ্চলত থকা এটি শিশুৱে তেওঁৰ টেষ্টাৰৰ সহায়ত খোৱা পানী আৰু সাগৰৰ পানী পৰীক্ষা কৰিলে। তেওঁ দেখিলে যে সাগৰৰ পানীৰ ক্ষেত্ৰত চুম্বক শলাৰ অধিক বিক্ষেপণ হৈছে, কাৰণটো ব্যাখ্যা কৰা। কাৰণ সাগৰৰ পানীত অধিক নিমখ থাকে, খোৱা পানীত মিহলি কিছু নিমখ কম থাকে, গতিকে খোৱা পানীত বিদ্যুতৰ কুপৰিবাহী। আনহাতে সাগৰৰ পানীত অধিক নিমখ থাকে বাবে সাগৰৰ নিমখ মিহলি পানী বিদ্যুতৰ সুপৰিবাহী, সেইবাবে সাগৰৰ পানীৰ ক্ষেত্ৰত চুম্বক শলাৰ অধিক বিক্ষেপণ পৰিলক্ষিত হয়। 8 নম্বৰ প্ৰশ্ন ধাৰাসাৰ বৰষুণৰ সময়ত বিজুলী মিস্ত্ৰী এজনে ঘৰৰ বাহিৰত বৈদ্যুতিক মেৰামতিৰ কাম কৰাটো তেওঁৰ বাবে নিৰাপদ নে? কাৰণ দৰ্শোৱা। ধাৰাসাৰ বৰষুণৰ সময়ত বিজুলী মিস্ত্ৰী এজনে ঘৰৰ বাহিৰত বৈদ্যুতিক মেৰামতিৰ কাম কৰাটো তেওঁৰ বাবে নিৰাপদ নহয়। ধাৰাসাৰ বৰষুণ হোৱাৰ সময়ত বাহিৰত বিদ্যুৎ সৃষ্টি হোৱাৰ অধিক সম্ভাৱনা থাকে। বৰষুণৰ পানীত লৱণ বা নিমখ মিহলি হৈ থাকে বাবে বৰষুণৰ পানী বিদ্যুতৰ সুপৰিবাহী, যাৰ বাবে বৰষুণৰ পানীয়ে বিদ্যুৎ পৰিবহণ কৰে। তোমাৰ চাৰিওফালৰ বিদ্যুৎ যোগান বিশিষ্ট
বস্তুৱে বৰ এখন তালিকা প্ৰস্তুত কৰা। আমাৰ চাৰিওফালৰ বিদ্যুৎ লেপন বিশিষ্ট বস্তুবোৰ হ'ল গাড়ীৰ যন্ত্ৰাংশ, বাথৰুমৰ নাল, পাকঘৰৰ গেছ বাৰ্নাৰ, চাইকেলৰ হেণ্ডেল, চকাৰ ৰিং আদি। পানীত কপাৰ ছালফেট মিহলালে কিয় বিদ্যুৎ পৰিবাহী হয়? পানীত কপাৰ ছালফেটত মিহলালে কপাৰ ছালফেটৰ অণু ভাঙি দুটা বৈদ্যুতিকভাৱে আহিত আয়ন, এটা অলপ লিখাত গণ্ডগোল হৈছে, এটা তোমালোকক ভালদৰে কৈ দি আছোঁ যে কপাৰ ছালফেট মিহলালে কপাৰ ছালফেটৰ অণু ভাঙি দুটা বৈদ্যুতিকভাৱে আহিত আয়নলৈ পৰিৱৰ্তিত হয়। ইয়াৰে এটা আয়ন তাম, ই ধনাত্মকভাৱে আহিত, আনটো আয়ন ছালফেট, ই ঋণাত্মকভাৱে আহিত। এইভাৱে পানীত কপাৰ ছালফেট মিহলালে বিদ্যুৎ পৰিবাহিত হয়। তড়িৎ লেপন কি? এটা অলপ দীঘলীয়া আছে, তোমালোকক দেখুৱাই দিছোঁ। 14 নম্বৰ প্ৰশ্ন, বিদ্যুৎ বিশ্লেষ্য তৰল কাক বোলে? এনে তৰলৰ মাজেদি বিদ্যুৎ প্ৰবাহ কেনেদৰে চালিত হয়? যিবোৰ তৰলৰ মাজেদি বিদ্যুৎ প্ৰবাহ চালিত হয় সেইবোৰক বিদ্যুৎ বিশ্লেষ্য তৰল বোলে। তাৰ পিছৰখিনি এইখিনি তোমালোকে ইয়াৰ পৰা চাই লিখি ল'ব। তাৰপিছত 15 নম্বৰ আছে বিদ্যুৎ লেপন কাক বোলে? এই পদ্ধতিৰে ধাতুৰ পাত এখনৰ ওপৰত ৰূপৰ প্ৰলেপ কেনেদৰে দিব পাৰি ব্যাখ্যা কৰা। ইয়াৰ উত্তৰ হৈছে এনেধৰণৰ, তোমালোকে ইয়াৰ পৰা চাই ল'ব। তাৰপিছত আছে 11 নম্বৰ, এটা বৰ্তনীৰ চিত্ৰ আঁকি কপাৰ ছালফেটৰ দ্ৰৱৰ মাজেৰে চালিত আয়নৰ দিশ দেখুওৱা। এইটো ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো চিত্ৰ কিতাপতো ভালদৰে দিয়া আছে, চিত্ৰটো তোমালোকে ভালদৰে ঘৰত প্ৰেক্টিছ কৰিবা। এতিয়া এইখিনি আছিলে এই পাঠৰ অনুশীলনৰ প্ৰশ্নোত্তৰ। এতিয়া এই পাঠৰ অতিৰিক্ত প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম আমি। 1 নম্বৰ প্ৰশ্নটোৱে অতি দৰকাৰী প্ৰশ্ন। পৰিবাহী আৰু অপৰিবাহী পদাৰ্থ কাক বোলে? ইয়াৰ উদাহৰণ দিয়া। এইটো পৰীক্ষাত আহিয়েই থাকে। যিবোৰ পদাৰ্থৰ মাজেদি বৈদ্যুতিক আদান সহজে চলাচল কৰিব পাৰে সেইবোৰক পৰিবাহী পদাৰ্থ বোলে, যেনে সকলো প্ৰকাৰৰ ধাতু, জীৱ জন্তুৰ দেহ, মাটি আদি। যিবোৰ পদাৰ্থৰ মাজেদি বৈদ্যুতিক আদান সহজে চলাচল কৰিব নোৱাৰে সেইবোৰক পদাৰ্থক অপৰিবাহী পদাৰ্থ বোলে। উদাহৰণ শুকান কাঠ, ৰবৰ, প্লাষ্টিক, কাঁচ আদি। 2 নম্বৰ প্ৰশ্ন আছে, জুলীয়া বা তৰল পদাৰ্থৰ মাজেদি বিদ্যুৎ পৰিবহণ কিদৰে হয়? এইটো তোমালোকক দেখুৱাই দিছোঁ, এইটো ইয়াৰ পৰা চাই লিখিলেই হ'ল। 3 নম্বৰ প্ৰশ্ন, বিশুদ্ধ পানীৰ মাজেৰে বিদ্যুৎ পৰিবহণ কিয় হয়? বিশুদ্ধ পানীত খনিজ লৱণ মিহলি হৈ থাকে বাবে বিদ্যুৎ পৰিবহণ হয়। 4 নম্বৰ প্ৰশ্ন, বিদ্যুৎ ৰাসায়নিক ক্ৰিয়া কাক বোলে? পৰিবাহী জুলীয়া পদাৰ্থত বিদ্যুতে ৰাসায়নিক ক্ৰিয়া সংঘটিত কৰে। এই লব্ধ ফলাফলবোৰকে বিদ্যুতৰ ৰাসায়নিক ক্ৰিয়া বোলে। LED-ৰ সম্পূৰ্ণ নাম কি? LED-ৰ সম্পূৰ্ণ নাম হ'ল লাইট ইমিটিং ডিঅইড। বৈদ্যুতিক ধৰ্ম অনুসৰি পদাৰ্থবোৰক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি? 2টা ভাগত ভাগ কৰিব পাৰি, সেইকেইটা হ'ল পৰিবাহী পদাৰ্থ আৰু অপৰিবাহী বা অন্তৰক পদাৰ্থ। পৰীক্ষাত কিন্তু অপৰিবাহী নাহি অন্তৰক পদাৰ্থ কাক বোলে তেনেকৈ প্ৰশ্ন আহে। পদাৰ্থসমূহবোৰক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি? 2টা ভাগত ভাগ কৰিব পাৰি, সেইকেইটা হ'ল ধনাত্মক আদানযুক্ত আৰু ঋণাত্মক আদানযুক্ত। কেথোড আৰু এনোড কাক বোলে? এইটো পৰীক্ষাত প্ৰায়ে আহি থাকে। ঋণাত্মকভাৱে আহিত দণ্ডডালক ধনদ্বাৰ বা কেথোড আৰু ঋণাত্মকভাৱে আহিত দণ্ডডালক ঋণদ্বাৰ বা এনোড বোলে। এইটো লাষ্ট প্ৰশ্ন, বিদ্যুৎ বিশ্লেষ্য কাক বোলে? কপাৰ ছালফেটৰ দৰে যিবোৰ তৰলৰ মাজেদি বিদ্যুৎ প্ৰবাহ চালিত হয় সেইবোৰক বিদ্যুৎ বিশ্লেষ্য বোলে। এনে তৰলত সদায় ধনাত্মক আৰু ঋণাত্মকভাৱে আহিত আয়ন থাকে। তো এইখিনি আছিলে আজিৰ তোমালোকৰ কাৰণে ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰি দিবা আৰু তোমালোকৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিবা। আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছা মোৰ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ এইখিনি আছিলে, ধন্যবাদ।